মানুহে দেখা সপোনৰ কিবা নহয় কিবা অৰ্থ থাকে। সপোন শাস্ত্ৰৰ মতে কিছুমান সপোনে ব্যক্তিজনক ভৱিষ্যতৰ ঘটনাসমূহৰ বিষয়ে ইংগিত দিয়ে। বহু সময়ত কেতিয়াবা মানুহে সপোনৰ অৰ্থ বিচাৰি হাবাথুৰি খায়। কিছুমান সপোন দেখিলে দিনটোলৈ মনটো ভাল লাগি থাকে আৰু কিছুমান সপোনে গোটেই দিনটো অশান্তি দিয়ে। সপোন শাস্ত্ৰ অনুসৰি কিছুমান সপোনে মাতৃ লক্ষ্মীৰ আগমনৰ ইংগিত দিয়ে। এনে সপোনৰ বিষয়ে জানো আহক। দাঁত সৰা বা ভঙা দেখা। সপোনত দাঁত ভঙাটো শুভ বুলি গণ্য কৰা হয়। ব্যক্তিৰ কেৰিয়াৰত উন্নতি হয়, টকা পইচাৰ আগমন হয়। শিশুৰ হাঁহি। সপোন শাস্ত্ৰ অনুসৰি যদি সৰু ল'ৰা ছোৱালীৰ সপোনত হাঁহি থকা বা খোজ কাঢ়ি যোৱা দেখা যায় তেন্তে এয়া শুভ বুলি গণ্য কৰা হয়। ঘৰলৈ মাতৃ লক্ষ্মীৰ আগমন ঘটিব বুলি অনুমান কৰা হয়। দাঁত চাফা কৰা। সপোনত দাঁত পৰিষ্কাৰ কৰা দেখাটো এটা শুভ লক্ষণ বুলি গণ্য কৰা হয়। এই সপোনে ইংগিত দিয়ে যে কিছু আৰ্থিক লাভালাভ হ'ব। কাপোৰ চিলাই দেখা। মানুহে যদি সপোনত কাপোৰ চিলাই কৰা দেখিলে ধন সম্পত্তি বৃদ্ধিৰ লক্ষণ বুলি গণ্য কৰা হয় বুলি বিশ্বাস কৰা হয়। বগা সাপে কামোৰা। সপোনত বগা সাপে কামোৰা দেখিলে শুভ বুলি গণ্য কৰা হয়, টকা পইচাৰ অনেক লাভ হয়। এনে বহু সপোন আছে যে মাতৃ লক্ষ্মীৰ আগমনৰ ইংগিত দিয়ে। মই নেক্সট ভিডিঅ'ত আৰু ধুনীয়াকৈ জনাবলৈ চেষ্টা কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্য এটা ভিডিঅ'ত লগ পাম।